ইমান ধুনীয়া গোন্ধ আহিছে চাওক হেল্ল' গাইজ তো কেছে হে আপ লোক আজি আমি কিছুমান বন্ধুহঁতে মিলি এটা বনভোজৰ আয়োজন কৰিছোঁ আৰু ইয়াত চাব পাৰে আমাৰ ফ্ৰেণ্ড কেইটা আছে আৰু ইয়াত আপোনালোকে চাব পাৰে ইয়াত বিৰিয়ানী বনাই আছে আমাৰ মেইন মানুহজন এইজনেই বিৰিয়ানী মাষ্টাৰ ইয়াতে আৰু এজন লগ আছে আমাৰ মোৰ শাহিনশা দাদা কিবা ক'বা নেকি বিৰিয়ানী খাবা নেকি হয় নেকি এইজনে হ'ল মেইন আমাৰ বিৰিয়ানী মাষ্টাৰ বিৰিয়ানী শেফ তো কিবা ক'বা নেকি এইটোৰ বিষয়ে কি কম আৰু আমাৰ ফেভাৰিট বস্তু ভাল হ'ব না ভাল মানে আপুনি একবাৰ খালি আৰু ৰিটাৰ আইছা লাগব আপোনাৰ হয় নেকি আপুনি অৰ্ডাৰ কৰি চাওক মজা তো গাইজ আপোনালোকে চাব পাৰে ইয়াত বিৰিয়ানী হৈ আছে আৰু অলপ সময় পিছতে আমি বিৰিয়ানীবিলাক খাম তো এইজনে হ'ল মেইন মানুহ আৰু কেনেকুৱা হয় আপোনালোকক টেষ্টটো লৈ আপোনালোকক ৰিভিউটো দিম আৰু এজন আছে ইয়াত বহি আছে ইয়াত আৰু এজন আছে এইজনো এজন মাষ্টাৰী হয় ডক্টৰ নেকি ডক্টৰে বিৰিয়ানী বনাই আছে আজি আৰু এজন এলিয়ান এই টনি ভূটানৰ মানুহ আৰু এজন আছে আমাৰ মেইন মানুহ ৰাকি বিৰিয়ানীটো যে তুমি খাবা এই বিৰিয়ানীটো যে বনাই আছে সেই কাৰিকৰটো তুমি ক'ৰ পৰা লৈ আহিছা বেংগালোৰ নেকি নামটো কি কাৰিকৰৰ আলফাছুদ্দিন নেকি আমাৰ আলফা মেইন লিডাৰ তো এতিয়া আমি কাৰিকৰৰ ওচৰলৈ গৈ আছো তো তুমিয়ে কাৰিকৰ হয় না ব্যস্ত আছো মই কামটো ফিনিশ হোৱা নাই ফিনিশ হোৱাৰ পিছত মই আকৌ আহিম আপোনালোকৰ মাজত তোমাক কেইটামান কুৱেশ্যন সুধিম মই সেইকাৰণে মই ইয়াত মানে কেমেৰা কৰি আছো ৰ'ব হা অলপ সময় চাই থাকক গাইজ এলিয়েনৰ ওচৰত গ'লে কি হ'ব একো নকয় তেওঁ কোৱাচোন কিবা এলিয়েন দা কোৱা তুমি মানে ভূটানৰ পৰা আহিছা ভূটানৰ পৰা আহি তুমি এদিনৰ ভিতৰতে এইটো বিৰিয়ানী পাৰ্টি যেন কৰিলা তোমাৰ মানে মনত কেনেকৈ ভাবা এৰিল যেন আমি আজি বনবস্তু খাম বনবস্তু এইটো আমাৰ তাৰমানে প্লেন নাছিল তাৰমানে আমাৰ প্লেনটো আছিল যে ক্ৰিকেট টুৰ্ণামেণ্টৰ আছিল কিন্তু আমি টুৰ্ণামেণ্টটো জিকিবলৈ সক্ষম হোৱা নাই সেইকাৰণে আমি আৰু কি কৰিম সেইকাৰণে আৰু প্লেন এটা কৰিলোঁ যে বনবস্তু খাওঁ আৰু হয় নেকি মানে গাঁৱৰ লগৰ কেইটাৰ লগত মোৰ আমাৰ মাজত আৰু এজন আছে চাইল দা তো চাইল দা তুমি কিবা ক'বা নেকি কোৱাচোন ক'ত গৈছিলা তুমি এইটো কোৱা আগতে ক'ত গৈছিলা আৰু এজন আছে মাহিদুল ইফালে চোৱা না ইফালে চোৱা কিবা কিবা কোৱা কিবা কোৱা বাপৰে এতিয়া স্প্ৰাইট এটা লৈ আহিলে স্প্ৰাইট খাম চাওক গাইজ কিমান ধুনীয়া পৰিৱেশ আপোনালোকে চাই থাকক অলপ পিছতে আমি বিৰিয়ানী পাৰ্টি চাওক এতিয়া আমি আমাৰ কাৰিকৰৰ মাজলৈ আহিলো তো তুমি কোৱাচোন তুমি ক'ৰ পৰা মানে শিকি আহিলা এইটো দক্ষতাটো মই কেৰালাত 6 বছৰ কাম কৰিছো 6 বছৰ না মই কাম কৰিছো দিনত 1000 টাকা দিছে 9 ঘণ্টা ডিউটি এসি ৰুমত থাকছো খোৱা থকা ফ্ৰী এতিয়া পৰিস্থিতি এনেকুৱা হল তাতে আৰু মন নাযায় লগৰ ইয়াৰ দোস্তি আছে তাতে কিমান দিন থাকিম আৰু বাহিৰত আৰু ভাবলো আৰু আহি কিনে কিবা এটি কৰি খাম তাৰপিছত আৰু কি কৰিম আজি আৰু বিৰিয়ানী খোৱাৰ ইচ্ছা আছিল আমাৰ লগৰ কেইটা এইখিনি মানে পিছত বাহানৰ ইচ্ছাটো আজি পূৰণ কৰিলোঁ আৰু বেছি টাইম নাই আৰু 10 মিনিটমান আছে তাৰপিছত আপোনালোকক একদম লাইভ ভিডিঅ'টো দেখাই দিম খাই কিনি আপোনালোকে খাব নোৱাৰে আমি খাই কিনি কম কিমান কি হৈছে মানে সেইটোৱে মানে তুমি আচলতে কেৰেলাৰ পৰা লগৰ কেইটাৰ কাৰণে আহিব পাৰিছা না তোমাৰ যিটো ঘৈণীয়েক আছে থৈ গৈছা তাৰ কাৰণে আহিব পাৰিছা সঁচা কথাটো কোৱাচোন খোৱাৰ পিছতে ক'ব লাগিব এইটো মানে ফিলিংছটো আহিব না এতিয়া কেনেকৈ কম গৰমৰ মাজত মাথাটো গৰম হৈ আছে না হয় নেকি খাই কিনি ঠিক আছে আৰু আপোনাৰ আমাৰ মেনেজাৰ এটা আছে তাতে চাওকচোন কিবা কিবি কয় নেকি নকয় কিবা কয় তুমি ইয়াত কি কৰিছা এইটো কি কৰি আছা কোৱাচোন এইটো কি মানে এইটোৰ কাম কি मतलब ये बिरयानी का स्पेशल सामान है ये नहीं डालेगा तो बिरयानी का स्वाद नहीं आएगा ये अंदर डाल दोगे बिरयानी का डालेगा बाहर भी डालेगा हर तरफ डालेगा उधर डाल देगा बस ओके गाइस আমাৰ ইয়াত এজন মোৰ ডাঙৰ দাদা আছে আৰু তুমি কিবা ক'বা নেকি ইয়াৰ বিষয়ে কোৱাচোন এই অসমীয়া দেখুৱা हिंदी से बोलने के लिए नहीं कहा কোৱা কিবা কোৱা
তুমি এইবিলাকত নাই নেকি হয় নেকি তুফাজুল আছে তুফাজুল ৰাজাৰিয়ান তুফাজুল নহয় কিবা কবা নেকি কোৱাচোন নাই সুন্দৰ পৰিৱেশ নেকি অ আৰু কিবা কেৰেলাৰ বিৰিয়ানী হৈ আছে কৈ দিলে একো নাই ইমান লাজ তো আমাৰ মাজত আৰু এজন আছে ৰাকি ভাই কিবা কবা নেকি কোৱাচোন মই কম মানে আজি বহুত দিনৰ মূৰত বিৰিয়ানী খাম আৰু এক বছৰ আগতে খাইছিলো এতিয়া আৰু কি কম আমাৰ সৰু ভাই বন্ধুসকল আছে ভাই বন্ধুসকল না বাইহঁতে আছে তাহাসকলক কোৱেশ্চন কৰা কেনেকুৱা লাগি আছে কেনেকুৱা লাগি আছে অনুভৱটো কোৱাচোন তোমাৰ ভাল লাগি আছে নেকি কেৰেলাৰ বিৰিয়ানী এতিয়ালৈকে বিৰিয়ানী খাবই নোৱাৰিলে ভাল লাগি আছে না আৰু কি খাইছে সেইটো আৰু কিবা খাইছা নেকি ইয়াত তুমি মুৰ্গীৰ ঠেং না এই তোমাৰ পিছত এইটো কি চোৱাচোন হে হ'ব তুমি কবা নেকি কোৱাচোন কেনে লাগি আছে বহুত ভাল লাগি আছে কিয় ফ্ৰেণ্ড কেইটা না ফ্ৰেণ্ড কেইটা একেলগে হৈছো ভাল লাগি আছে এতিয়া কেৰেলাৰ বিৰিয়ানী হৈ আছে ইয়াতে কেৰেলাৰ বিৰিয়ানী নেকি আমি শুনিছো কলকাতাৰ বিৰিয়ানী হয় নেকি অ ঠিকে আছে বিৰিয়ানী বনোৱাৰ ধৰণটো চাইছেনে আপোনালোকে চাওক চাওক কয়লাবিলাক ওপৰত দি আছে হাতেদি উঠাই দি আছে আমি বিৰিয়ানী আনবক্সিং কৰিম তো চাই থাকক বিৰিয়ানী আনবক্সিং ও এইটো কি আনবক্সিং কৰি আছে চাওক গাইজ বিৰিয়ানী আনবক্সিং বাপৰে আনবক্সিং কৰোঁতে ইমান মানুহ লাগে আনবক্সিং গাইজ চাওক ইমান ধুনীয়া এটা গোন্ধ আহিছে চাওক ৰাইচ বিৰিয়ানী গাইজ বিৰিয়ানী তো গাইজ আমাক বিৰিয়ানী দি আছে তো গাইজ এতিয়া আমি টেষ্ট কৰিম কেনে লাগে চাওক কেনে হৈছে ভাল হৈছে নেকি লংগি পিন্ধি আহিছে এজন লংগি মেন তো এতিয়া আমাৰ মেইন মাষ্টাৰ আহিব সালাদ দেখালে আর টেস্ট করে খাই আর তো কেনে হৈছে হাতো বাঙ্গালোর না আর আছে খা মজা হচ্ছে গাইস তো গাইস এতিয়া মই মোৰ লগৰ কেইটাৰ ওচৰলৈ যাম আৰু পোনপটীয়াভাৱে সিহঁতক কেইটামান প্ৰশ্ন কৰিম অ ভাই তো কিয় ভাই শুনা না এজন ভয়তে ইমান লাজ ইয়াৰ ইমান লাজ তেওঁ কেমেৰাৰ সন্মুখত আহিব নোৱাৰিলে তো এজন আমাৰ মাজত আছে আমাৰ ডাঙৰ ভাই ৰাইহান আলী আৰু তাৰ বিয়াৰ বয়স হৈ গৈছে না তো তুমি কিবা ক'বা নেকি ইয়াত আপুনি ইমান ডাঙৰ মানুহ হৈ ইয়াত বনভোজ খাই আছে কিবা কোৱা ইয়াৰ বিষয়ে কেনে লাগি আছে